কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডকমকাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ। আজি গুৰু পূৰ্ণিমাৰ উপলক্ষে CRPFৰ জোৱানসকলে আৰ্ট অফ লিভিং আশ্ৰমৰ সদস্যসকলে বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডকমকা মহামায়া সমষ্টিত অচিনাক্ত বাসগৃহত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ। জানিব পৰা মতে মহিলাগৰাকী বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলিৰ তৰুণ শইকীয়াৰ পত্নী বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকীৰ বয়সক্ৰমে ৩৫ বছৰ। ২০ জুলাইত পিতৃৰ বাসগৃহলৈ ধন আনিবলৈ বুলি ওলাই গৈ ৪ দিন ধৰি সন্ধানহীন হৈ থকাত ঘৰৰ মানুহে বকলীয়া থানাত এজাহাৰ দিবলৈ গৈ অচিনাকি ব্যক্তি আৰু অচিনাকি বাহনেৰে বকলীয়া থানাত মৃতদেহ আনি থকাৰ অৱস্থাত ঘৰৰ পৰিয়ালে মৃতদেহটো চিনাক্ত কৰে। মতে আপোনাৰ গাড়ীত এটা ডেড বডি পাইছে, ক'ৰ পৰা কেনেকৈ আপুনি এইটো বস্তুটো পালে? তাৰমানে আমাৰ শহুৰেকৰ ঘৰত মই নাছিলোঁ, পথাৰত কঠীয়া ধান লাগিছিলোঁ। দুপৰীয়া আহিছোঁ ভাত খাবলৈ, তেতিয়া দুজন যে ল'ৰাটো মাথাত পানী দি আছিলে। এইটো ক'ত পানী দি আছিলে? আমাৰ শহুৰেকৰ ঘৰত। ক'ত হয়? ডকমকা মহামায়া। ডকমকা মহামায়াত মানে মানুহজনী ক'ত পানী দি আছিলে? আৰু আমাৰ শহুৰৰ ঘৰৰ চোতালতে। আপোনাৰ শহুৰৰ ঘৰৰ চোতালত? তাৰপিছত কি হ'ল ঘটনাটো? মই আহিছোঁ আৰু ভাগৰ লাগিছে, ভালক লাগিছে। মই খালি ইমানেই সুধিছোঁ কি হৈছে, নাই বেমাৰ বুলি কৈছে। মই ভাবিছোঁ মাথা চাথা গৰমত মই ভাত খাবলৈ ঘৰৰ ভিতৰত সোমাই গ'লোঁ। তাৰপিছত মই এইখিনি পিছখিনি গছ তলত বহি আছোঁ। আৰু অলপ পিছতে ক'লে ঘৈণীয়েকে মোৰ এইটো মাইকীজনী নাই দেখি। তেতিয়া এই মানুহজনে ক'লে, কোন মানুহে কৈছে আপোনাক? মোৰ ঘৈণীয়েকে সেইখিনি কৈছে। তাৰপিছত এই মানুহজনে কৈছে, যোনজন লগত আছিলে তেওঁ ক'লে মোক এটা টেম্পু চেম্পু যোগাৰ কৰি দিয়ক। কোন মানুহ আপোনাৰ? যিজন মানুহে আপোনাক টেম্পুৰ কথা কৈছে কি নাম হয়? নামটোতো অজয় প্ৰ। যিগৰাকী বোৱাৰী আজি আমাৰ মাজত মানে যিটো ষড়যন্ত্ৰ কৰি পেলাই মাৰা হৈছে, তেওঁ মানে মাকৰ ঘৰলৈ আহিছিলে। ঘৰৰ পৰা আজি ২০ তাৰিখে ওলাই আহিছিলে। ২০ তাৰিখে ওলাই আহি পেলাই ৩-৪ দিনমান খুব বিচাৰ কোচাৰ কৰিছে। তেওঁৰ হাজবেণ্ডে বহুত বিচাৰিছে। ২-৩ দিনমান বিচৰাৰ পিছত তেওঁক নাপালে। নোপোৱাত তেওঁক ঘৰলৈ গৈ পেলাই পৃথিৱীত মহামাৰীৰ সময়ত এতিয়া অক্সিজেনৰ প্ৰভাৱ কমি আহিছে। সেইবাবে অক্সিজেনৰ নাটনি পূৰণ কৰিবলৈ সকলোৱে বৃক্ষৰোপণ কৰিব লাগে বুলি এনে এটা উদাহৰণ দাঙি ধৰিছে ডিফুৰ ৫ কিলোত ২০ বেটেলিয়ান CRPFৰ এটা দলে। দলটোৰ নেতৃত্ব গ্ৰহণ কৰে CORD জেনি আনালে। লগতে সহযোগ কৰে আৰ্ট অফ লিভিং আশ্ৰমৰ সদস্যসকলে আৰু ডিফুৰ গ্ৰেট বাজাৰ কমিটিৰ সভাপতি টিংক্ৰেং ৰংপি আৰু CRPFৰ উচ্চ পদৰ অধিকাৰীসকলে। আৰ্ট অফ লিভিং আশ্ৰমৰ জৰিয়তে গছৰ পুলি ৰূপায়ণ কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু CRPFৰ CORD জেনিয়ে কয় যে অকল আমি বৃক্ষৰোপণ কৰিলে নহ'ব, ৰাজ্যৰ সকলো লোকে এজোপাকৈ বৃক্ষৰোপণ কৰিলেহে পৃথিৱীখন চিৰসেউজ হৈ থাকিব। Regarding this tree plantations, it is the direction from the MHA giving orders to all the CRPF establishment. Since yesterday we have been starting this plantation. Yesterday also I myself went to Golaghat in 142 locations. We have planted there more than 200 plantations over there. And I came back yesterday, and today I'm a commandant of 20 battalion. Here also we got direction that more than 200 plants have to be planted in any locations, whether it is a government institution, private institutions, where there is a vacant land. So accordingly, we have managed to get these plantations from the forest department and horticulture department. So today we have planted around 200 sapling here, with the participation of my friend Mr. Tinkering. He is the president of the Defu Boyer Board chairman, come chairman also. He is in charge of development of this Defu
area, and along with the Pratap Singh Sahib, who is in charge of this art of living. So with his colleagues, so we have been participating in plantation of these various plants, which will give benefits to the area, and the environment would be greeny in the coming days, 8-9 years matter. This will give a very beautiful lookings to make this area greenery. And আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া